খেলাপাড়াত যিখিনি অসুবিধা হৈ আছে এটাতো MLA বা আব্দুল হাই নাগৰি সাহেব ইয়াৰ আগতেও কৰিছিল, কিন্তু সি দেখা নাপালে আৰু দেখা নাই সি। আমাৰ যিটো 100 মিটাৰ দূৰতে যিটো পাকি ৰাস্তা আছে, নদী পালে আৰু দলংখন আপোনাৰ মাজত পৰি যাব, যিটো অৱস্থা হৈ আছে। আৰু ইয়াতে বহুত খেতি পথাৰ আছিল, ভাঙি ভাঙি যাই আছে। আৰু ধান খেতি আছিল, কলা বাগান আছিল, সেইবিলাক ভাঙি গৈছে। আৰু এতিয়া মৰাপাট খেতি আছে বা তিতা কেৰেলা খেতি কৰিছে, সেইখিনিও ভাঙি যায় আছে। প্ৰতি বছৰে এনেকুৱা কৰা হয় নহয়? বৰষুণ পৰিলে আৰু এনে খহি পৰি যায়। আৰু কিমান আনুমানিক কিমান বিঘা প্ৰতি বছৰে কৰা হয়? আনুমানিক 40-50 বিঘা মান যায় থাকে। এই ক্ষেত্ৰত আপুনি নতুন বিধায়কজনক কি জনাব? নতুন বিধায়ক আহিছে, সিহঁতৰ আমাৰ এইটো আন্তৰিক তাৰ ওপৰত জ্ঞাপন কৰিলোঁ যে সি যেনি আমাৰ এইটো দেখে আৰু আমাৰ কিবা সুবিধা কৰি দিয়ে।